গাইছ তো সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ বিহু গাবলৈ। প্ৰাঞ্জল ভাই আৰু মই এইফালে আছে আমাৰ প্ৰাঞ্জল ভাই। হাই কৈ দিয়া চবকে। হেল্ল'। তো এইবিলাক পিঠিত বেগ দেখিছে, কাপোৰ চাপোৰ লৈ আহিছোঁ। নাচনী আগবাই আনিব গৈ আছোঁ তাৰমানে। তো সিহঁতি আহি আছে, তো সিহঁতক লৈ আহোগৈ পটককৈ গৈ। নাচনী এইবিলাক আগফালে নাচনী আহি আছে। তো প্ৰাঞ্জল ভাই গৈছে আনিবলৈ, মই এনেই লগত আহিছোঁ আৰু। তো এতিয়া আনিলগে, আমাৰ বহুত দেৰি হৈ গ'ল মানে 2টা বজাত মাতিলে, এতিয়া 4টামান বাজিলে। ধৰক আনিলগে, তাৰপিছত যাওঁ কি কৰে ক'ব আজি অকণমান গাড়ী চালি দিব পাৰে। তো আজি প্ৰগ্ৰেম আছে মানে, প্ৰগ্ৰেমত কি কিবা দেখাওঁ মোৰ লগত। তো ব'লক এতিয়া গৈ ধুনীয়াকৈ। আৰু মোক চবেই সুধি থাকে ঘৰ ক'ত বুলি, মই কৈ দিছোঁ মোৰ ঘৰ আছে নগাহাটত। তো সেয়াই আৰু এতিয়া গৈ লওঁ ধুনীয়াকৈ। কোনে জেগা পাই গ'লেহি মানে। তো এতিয়া গৈ ধুনীয়াকৈ ধুতি চুটিবিলাক পিন্ধি লওঁ। এইখিনি প্ৰাঞ্জলে আগফালে গৈ আছে, এইখিনি নাচনীখিনি। তো এতিয়া গৈ মেলি ধুতি চুটি পিন্ধি লওঁ আৰু তাৰপাছত গৈ ওলাই মেলি লগ কৰি আছোঁ। গাইছ বিহুকে জেগা ধুনীয়াকৈ পাই গ'লেহি। তো এইখিনি আৰু ল'ৰা ছোৱালীখিনি ওলাই আছে, এইখিনি ঢোল চোলবিলাক থৈ দিছে। তো গাইছ এইফালে এইকেইটা ঢোল বজাই আছে, আৰু মই এইফালে প্ৰাঞ্জল ভাই পুৰা মুগা ধুতি পিন্ধি আছে। এইফালে প্ৰাঞ্জল ভাই তো এইবোৰ চব এইকেইটা পিন্ধি আহিলেই, আমাৰ পেপাৰটো পিন্ধি আহি গ'ল। হাই কৈ দিয়া। তো এতিয়া ইয়াৰ পিছত মই পিন্ধি ল'ম আৰু ধুনীয়াকৈ। এইবোৰ বিহু গাবলৈ সেনেকে ৰিলচ বনাই থাকে ইনষ্টাগ্ৰামত ৰিলচ বনাই থাকে ভিডিঅ' কৰিবলৈ। Today I am here at Bihustoli. This is a Nasoni. This is a singer. We are not Nasoni. They are Nasoni. What do you speak? Guys, ওলাই মেলি হৈ গ'ল মোৰ বাৰু চব এইবিলাক ওলাই ল'লোঁ। তো এতিয়া মানে কিছুমান যোনবিলাক ল'ৰা নাই ওলাই সেইবিলাক ল'ৰা ওলাই আছে। তো অকণমান ৰখিব লাগিব আৰু সিহঁতি ওলাই লওক, তাৰপিছত আমি যাম বিহু নাচিবলৈ। এবাৰ দি দে এনেই এইটো খায়, এইটো নাখায়, এইটো নাখায়, এইটো খায়, এইটো খায়। এতিয়া দীপ ভাই আৰু মই পূৰা অলপ ওলাইছোঁ। এইফালে দীপ ভাই মোবাইল চাৰ্জ আহি আছে। তো কাৰেণ্ট চাৰেণ্ট নাই আৰু ইয়াত চাৰ্জো নাই, বহুত বেছি কমকৈ আছে হয় নাই? নহ'লে এয়া মোবাইলটোৱে মই কেতিয়াবা ভিডিঅ' চিডিঅ' বনাই থাকোঁ। আৰু এতিয়া আমি অলপ ওলাইছোঁ এনেই, মানে তাত চব ৰেডি হৈ আছে যাবৰ কাৰণে। গাড়ী চাড়ী আহিছে আৰু ফাংচনত ওচৰতে, বেছি দূৰ নহয়, হ'লেও মানে যাব নোৱাৰে ন খোজকাঢ়ি, সেইটো কাৰণে গাড়ীতে যাব আৰু। চ' তালৈ আমি যাম পটককৈ সিহঁতৰ পৰা আহোগৈ, কেছ নাই। তো ফাংচনে দেৰিকৈ আছে, এনেই ওলাই মেলি ৰখি আছোঁ। 1-2 মানত গাব পাব। চ' এতিয়া অকণমান দেৰি ৰখিব লাগিব, গাড়ী আহক, গাড়ীত ধুনীয়াকৈ যাম আৰু। ফাইনেলি ফাংচনৰ ঠাই পাই গ'লোহি আৰু এতিয়া
গাইছ আমাৰ বিহু গাই মেলি হৈ গ'ল আৰু পুৰা বৰষুণ দি আছে মানে। তো বজাৰ ঘৰত সোমাই কিনি দিয়া ছাইডৰ পৰা আমি বিহু চাই আছোঁ আৰু মোৰ মাত খা বিহু অলপ ভাঙি আছে, তো সেইবাবে মাত খা এনেকুৱা আহিছে মানে ভইচৰ পৰা কৰোঁতে। তো বেয়া চেয়া নাপাব কোনো, মাত খা অলপ বেয়া আহি থকাৰ বাবে। তো সেয়াই আৰু